কৰিছে বিশ্ববিখ্যাত লেখক অলিভাৰ গোল্ডস্মিথৰ দ্য লজ গ্ৰীণ দ্য পুৱাৰ এণ্ড ৰিচ মেন ৰুলছ দ্য ল এইখন অসম মাননীয় অধ্যক্ষ মহোদয় যিখন অসমত নেকি ৰিক্সাৱালা পৰা ঠেলাৱালা এগৰাকীয়ে যদি পাৰ্কিং প্লেচত যদি ন' পাৰ্কিং লগাই থোৱা অৱস্থাত পাৰ্কিং কৰে কিবা কাৰণত তেওঁ পুলিচৰ মাৰকিল খায় কিন্তু একে এটা সময়ত VIP গাড়ী অহাজনক কিন্তু সম্ভাষণ জনোৱা হয় চেলুট মাৰি এইখন অসম মাননীয় অধ্যক্ষ মহোদয় যিখন অসমত নেকি সাধাৰণ এটা ৰুটি চুৰ কৰিও মানুহে পুলিচৰ মাৰকিল খাবলগীয়া হয় কিন্তু একে এটা সময়ত হাজাৰ কোটি টকা লুণ্ঠন কৰিও কিন্তু ৰাজ আতিথ্য পায় তেনে প্ৰেক্ষাপটত আজি সদনৰ মাজমজিয়াত অত সময়ে চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে এখন আইনৰ যোগেদি সচেতনতা আৰু সুৰক্ষা দুয়োটা শব্দক একগোট কৰাৰ পৰা মোৰ ভাৱ হৈছে যে এই তথাকথিত সচেতনতাৰ বৃদ্ধি কৰিব পাৰিছে কিন্তু সুৰক্ষাৰ বৃদ্ধি কৰিব নোৱাৰে আৰু দুয়োটা শব্দক একগোট কৰি আজি চৰকাৰী পক্ষই যে মাছৰ তেলত চয়াবিন ভাজিব বিচাৰিছে সেয়া স্পষ্ট হৈ পৰিছে আৰু সেয়েহে উত্থাপিত বিধেয়কখন বিৰোধিতা কৰি মই বিৰোধিতাখন লৈছোঁ আমাক নীতি নিয়মৰ শিক্ষা দিয়া চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে 1988 চনৰ যান বাহন আইনৰ 233 পৃষ্ঠাৰ আইনখন ভালদৰে অধ্যয়ন কৰক য'ত নেকি 112 নং পৃষ্ঠাত গাড়ী মটৰৰ সীমাবদ্ধতাৰ বিষয়ে 113 নং ধাৰাত যান বাহন চলোৱাৰ অনুমোদন সম্পৰ্কে 129 নং ধাৰাত হেলমেট পৰিধান কৰা সম্পৰ্কে 130 নং ধাৰাত অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন পত্ৰ নিৰীক্ষণৰ সম্পৰ্কে স্পষ্টভাৱে উল্লেখ আছে কিন্তু অতটা বছৰে কেইখন আইনো ধোঁৱা চাঙত পৰিণত হ'ল আৰু আজিৰ সময়ত চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে সংশোধনী আইনৰ যোগেদি সুৰক্ষা দিব বিচৰাটো এটা হাস্যকৰ কথা আজি চৰকাৰী পক্ষৰ এগৰাকী সন্মানীয় সদস্যই নিজেই স্বীকাৰ কৰিলে যে দুৰ্ঘটনাসমূহ সংঘটিত হৈছে সুৰাৰ যোগেদি কিন্তু মই কৈছোঁ অসম চৰকাৰৰ আবকাৰী বিভাগৰ তথ্য অনুসৰি অসমৰ ৰাইজে প্ৰতিদিনে 4,09,000 বটল বিদেশী সুৰা গলাবৰ্ষণ কৰে কিন্তু 2016-17 বৰ্ষত এই সুৰাৰ যোগেদি চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল 1,500 কোটি টকা 2017-18 বৰ্ষত সেই ৰাজহ সংগ্ৰহৰ পৰিমাণ 1,900 কোটি টকালৈ বৃদ্ধি পায় অৰ্থাৎ চৰকাৰৰ ৰাজহ সংগ্ৰহ প্ৰত্যেকটো সুৰাৰ বদলে যে এজন সোণৰ